এয়া আমি পথাৰ কাষ পাই গ'লোহি। এবাৰ পুখুৰীটো দেখাই দিছোঁ আপোনালোকক। ফুই টেঙাবোৰ ধুনীয়াকৈ ওলা কৰি দিছে। এয়া মই ৰখিব পৰা নাই, এতিয়া খাম। বগলী উৰা দিছে না, আমি এতিয়া খাম। ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? वेलकम बैक टू माई यूट्यूब चैनल। आशा करूँ आज भिडिओ चाই আপোনালোকে ভাল পাব আৰু মোক বহুত বেছি মৰম দিব। আজি আমি পুখুৰী পাৰত টেঙা কাটি খাম, মোৰ লগত আৰু বেলেগো থাকিব। এতিয়া নেদেখাও বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। দেখাই আছোঁ মই সকলোকে। এয়া আমি পথাৰ কাষ পাই গ'লোহি, মোৰ লগত আইতাও আহি আছে। এতিয়া গৈ লওঁ যোনটো জেগাত বহিম আমি। পুখুৰীৰ কাষে কাষে গৈ আছোঁ আমি। আমি টেঙা খাই খাই আজি বহুত এনজয় কৰিম, চাই থাকিব আপোনালোকে। খুব ধুনীয়া জেগা হয়, আমি ইয়াতে বহিম। ছাঁ পৰি আছে, ৰ'দটো বহুত চোকা, সেইকাৰণে ৰ'দত যাব নোৱাৰোঁ। ছাঁ বাছি লৈছোঁ, ইয়াতে বহি আমি আপোনালোকে চাই থাকিব আমি কি খাওঁ শেষলৈকে ভিডিঅ'টো। ইয়াতে বহোঁ এতিয়া, ইয়াতে পাতি চাতি পাৰি লওঁ, একেবাৰে ধুনীয়াকৈ খাম ইয়াতে বহি। বহুত ধুনীয়া জেগা হয় এইটো বহিবৰ কাৰণে, ইমান ঠাণ্ডা লাগিছে। এইজনী কাকু হয়। হেল্ল', আমি বগৰী লৈ আনিছোঁ, পকা পকা বগৰী। এইখিনি বিহু বগৰী হয়, আৰু লগত বি জলকীয়া আনিছোঁ। বি জলকীয়াটো আমি বি জলকীয়া বুলি কওঁ, সকলোৱে বি জলকীয়া বুলি নক'বও পাৰে, এইটো ভোট জলকীয়া বুলি কয় কিছুমানে। আৰু লগতে কাজি নেমু আনিছোঁ। আজি একদম বহি লৈ পুখুৰী পাৰত গছৰ তলত একদম মজাকৈ খাম আৰু। এয়া ফুই টেঙা আৰু এয়া কাজি নেমু, বগৰী, লগতে ভোট জলকীয়া। আমাৰ ঘৰৰ হয় ভোট জলকীয়াটো, বহুত ভাল লাগে খাই। মই ফুল এনজয় কৰিম আজি। এতিয়া ধুনীয়াকৈ বাইচি আৰু কাকুৱে টেঙা কাটিব, চাই থাকিব আপোনালোকে। মইতো ধুনীয়াকৈ খামহে, আৰু মই নাকাটো, ইহঁতে কাটিব। বাইচি মানে আইতা হয় দেই, মই বাইচি বুলি কওঁ মানে। কিছুমানে আইতা বুলি ক'ব, বাইচি বুলি ক'লে হয়তো নাজানিবও পাৰে কাক কৈছে বুলি। বাইচিটোৱে আইতা, মই আইতা বুলি নকয়, বাইচি বুলি কওঁ, সেইটোৱে আৰু। ফুই টেঙাবোৰ ধুনীয়াকৈ ওলা কৰি দিছে, ইমান ধুনীয়া দেখিছে। চাওক আপোনালোকক, কালাৰটো চাওক। পকি যোৱাৰ পাছত কালাৰটো বেলেগ হৈ যায়, কেঁচাটো বেলেগ। এতিয়া পকি গৈছে কাৰণে এইটো অলপ য়েল্ল' হৈ গৈছে, আৰু য়েল্ল' কালাৰ হৈ গৈছে ধুনীয়াকৈ। এফালে আৰু আছে এইবিলাক চব খাম আজি, চবেই খাম। এইবিলাকো খাম, বিহু বগৰীটো খাম। ধুনীয়াকৈ কাটি আছে, গৰমত তপ নাইও বেচেৰীজনী। গৰম উঠিছে ন? আমি আজি পুখুৰী পাৰটোত এতিয়া বহি ধুনীয়াকৈ টেঙা খাই আছোঁ ন। এতিয়া যিহেতু পুখুৰী পাৰতে বহি আছে, আমাৰ পুখুৰীটো দেখাই দিছোঁ আপোনালোকক। এইফালে দেখিছে আপোনালোকে, ধুনীয়াকৈ মই দেখাই দিছোঁ। এইটোৱে আমাৰ পুখুৰী হয়। এতিয়া মাছবিলাক মেলি দিয়া হৈছে বাৰু। ডিচেম্বৰ জানুৱাৰীত মাছবিলাক ডাঙৰ ডাঙৰ হয়, তাৰপিছত ধৰা হয়। এইফালে আছে এটা পুখুৰী, তাৰপিছত আৰু ইফালেও আছে। দুইটা মিলাই 2 বিঘামান হ'ব চাগে। জানুৱাৰীত এনেকুৱাতে মাছবিলাক ধৰিবৰ কাৰণে হয়। এতিয়া পাপাই পুখুৰীত মাছবিলাক মেলি দিছে। চব ফুই টেঙাখিনি ইমান ধুনীয়াকৈ ৰস ওলালে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? জিভা পানী পৰা নাইনে বাৰু? আমাৰ যে একেবাৰে জিভা পানী পৰি গৈছেগৈ, ইমান ধুনীয়াখিনিকৈ ওলাই আছে। মোৰতো অথনিৰ পৰা জিভা পানী ওলাই আছে। প্ৰথম কাটি থকাৰ পৰা জিভা পানী ওলাই আছে, ৰখাব পৰা নাই। এয়া ধুনীয়াকৈ বাইছে কাটিলে, আৰু এইফালে কাকুৱেও ধুনীয়াকৈ কাটিলে কাজি নেমুবোৰ। এতিয়া জলকীয়া কাটিব চাগে, এইটো বি জলকীয়াটো কাটিব। আপোনালোকে ভোট জলকীয়া বুলি ক'ব পাৰে বাৰু, আমি ভোট জলকীয়া বুলি নকওঁ বাৰু, বি জলকীয়া বুলিহে কওঁ। এয়া ধুনীয়াকৈ কাটি লৈছে।
বাইচি আৰু কাকুৱে কাটি আছে, মই ৰখিব পৰা নাই, অকণমান লৈ কিনে খাওঁ আৰু এইটো। ইয়াত নিমখ অকণমান ছটাই দেচোন। এয়া মই ৰখিব পৰা নাই, এতিয়া খাম এইটো। বহুত ভাল কিন্তু খাবৰ কাৰণে। পুৰি টেঙাটো বেছি ভাল ন? এইটো বহুত ভাল খাবলৈ। খাই চাবচোন আপোনালোকো কেনেকুৱা লাগে জনাব আমাক। বহুত টেষ্ট কিন্তু খাবলৈ, বহুত টেষ্টি। এয়া আমাৰ আইতাই মৰাণ বিহু আৰু খেৰী বহুত ধুনীয়া গায়। আজি আমাক গানো গাই শুনাব বাৰু। খেৰী আজি নালাগে বাৰু, বেলেগ এদিন শুনিম, কিন্তু মৰাণ বিহু বহুত ধুনীয়া গায়, মোৰ ভাল লাগে শুনি। আপোনালোকে কেনেকুৱা পায় জনাব বাৰু, কিন্তু মৰাণ বিহু বহুতেই ধুনীয়া গায়। আপোনালোকক দেখাম বাৰু এতিয়া গাব আৰু। বৰ্তমান আমাৰ বাইচে সাংস্কৃতিক সাধক হিচাপেও পৰিচিত। কাকুৱে টেঙাবিলাক যা যোগাৰ কৰি থাকক, আইতাই এতিয়া গান গাব। আমি শুনি শুনি টেঙা কাটিম, খাম, ভাল লাগিব। এতিয়া আৰম্ভ কৰি দিব। যিকোনো এটা গালে হ'ব, বাকীবিলাক পাছত দেখাব। ভুল হ'লে ক্ষমা কৰিব দেই। জোৰ পাতি উৰিলে চেনা বগা কইনো, বগলী বগা কইনো, বগলী জোৰ পাতি পৰিলে, জোৰে পাতি পৰিলে বন। বগলী উৰা দিছে না মোৰেনো মন, উৰিছে মোৰেনো মন, উৰিছে ঘনাই পৰিয়াছে, ঘনাই পৰিয়াছে মন। বাইচি এতিয়া খুব ধুনীয়াকৈ গালে, মইতো বহুতেই ভাল পালোঁ। আপোনালোকে কেনেকুৱা পালে নাজানো বাৰু, আপোনালোকেও ভাল পালে বুলিয়ে মই ভাবিছোঁ বাৰু। ইমান ধুনীয়াকৈ গাইছে, বেয়া পাবতো নালাগে বাৰু, ভালেই পাব লাগে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমাৰ কাকু চুপচাপ বহি আছে, টেঙাবিলাক কেতিয়া খাওঁ লাগি আছে ন, লোভ সামৰিব পৰা নাই। এতিয়া বাইচিৰ ভিডিঅ'টো গানটো কেনেকুৱা লাগিলে সেইটো ক'ব কাকুৱে। মই এতিয়া ভিডিঅ' বুলি ভুলত কৈ পালোঁ, কিন্তু গানহে আছিলে। এতিয়া গানটো কেনেকুৱা লাগিলে কৈ দিব কাকুৱে। মোৰ বহুতেই ভাল লাগিলে, আপোনালোকৰো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। মোৰতো বহুতেই ভাল লাগিল। এতিয়া বাইচিয়ে ক'ব গানটো গাই কেনেকুৱা লাগিলে, আৰু আজি আমাৰ লগত টেঙা খাই কেনেকুৱা লাগিলে সেইটো ক'ব। আজি বাইচিয়ে ক'ব। বহুত ভাল লাগিছে মোৰ গান, বিহু গীতটো গায়ো ভাল লাগিলে। আৰু এনেই পুখুৰী পাৰত বহি মোৰ এই নাতিনী ছোৱালী দুজনীৰ লগত টেঙা খায়ো বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ। আপোনালোকেও চাগে এনজয় কৰিব এনেকৈয়ে। মোৰো বহুত ভাল লাগিছে। আৰু বাইচিয়ে বহুত ধুনীয়া ধুনীয়া বিহু গীত লিখিও বেলেগক লাগিলে ল'বও পাৰে। এতিয়া বাইচিয়ে সেইটো বিষয়ে কৈ দিব। বহুতক দিয়েও বাৰু বিহু গীত লিখি খুব ধুনীয়া সুৰ দিয়ে, গানো দিয়ে। এতিয়া বাইচিয়ে ধুনীয়াকৈ কৈ দিব কথাবিলাক। নাতিনী ছোৱালীজনীয়ে বহুত কষ্ট কৰে এই ভিডিঅ' ব্লগ বনাবৰ কাৰণে। আপোনালোকে মৰম দিব দেই সকলোৱে নাতিনী ছোৱালীজনীক, যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে। আৰু মোৰ ক্ষেত্ৰতো মই এনেই বিহু গীত লিখোঁ বাৰু, বেছি নাজানো। জানো বুলি মই হেৰি গৌৰৱ কৰিব নোৱাৰোঁ। তথাপিতো যোৱা বছৰ এপ্ৰিল মাহত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগে গাইছিলে যে, আপোনালোকে চাগে নিশ্চয় শুনিছে, উৰি যোৱা বগলী। আৰু সেই বিহুগীতটো সুৰ আৰু ৰচনা এই অভাগিনীয়ে কৰিছিলোঁ। আপোনালোকে ভাল পালে চাগে। কাৰোবাক যদি লাগে আকৌ দিব পাৰিম আকৌ। খুব ধুনীয়া বিহুগীতো লিখে, বেলেগে লৈও বাইচিৰ পৰা। এতিয়া আপোনালোক কাৰোবাক লাগিলে ল'ব পাৰে, কণ্টেক্ট কৰিব। বিহুগীত গাই দিব মানে লিখি দিব আৰু সুৰো দিব ন বাইচি? সুৰো দিব, লিখিও দিব যদি লাগে। আৰু কোৱাহে কথা আৰু ইমান ধুনীয়াকৈ আৰু আমাৰ মাজত ভিডিঅ'টো চাবই আপোনালোকে। আৰু বাইচিৰ কাৰণে কিন্তু এটা লাইক দিবৰ কাৰণে নাপাহৰিব দেই। এয়া হৈ গ'ল, আমি এতিয়া খাম। ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? এইখন চামুচ দেখিছে, আমাৰ চামুচ ইমান ধুনীয়া, বহুত টেষ্টি। মজা। চাই থাকিব আপোনালোকে কেনেকৈ খাইছোঁ আমি। এতিয়া আমি খাই কৰি শেষ হৈ গ'ল। এতিয়া ভিডিঅ'টো সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ নাতিনী ছোৱালীজনীক মৰম দিব দেই, সকলোৱে মৰম দিব আমাৰ নাতিনী ছোৱালীজনী। আগবাঢ়ি যাওক, ভৱিষ্যত যেন আশীৰ্বাদ কৰিব দেই সকলোৱে। আজিৰ ভিডিঅ' ইমানে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।